vision. Hi guys, মই কুলদীপ পাটৰে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আমি অসমীয়ালৈ। তো আজি মই ইয়াত এইটো ভিডিঅ'ত গুগল মেপ যেটো আপোনালোকৰ এপছ থাকে এন্ড্ৰইড মোবাইলত হিটোৰ বিষয়ে আপোনালোকক মই ইয়াতে ক'বলৈ গৈ আছো। তো নতুন এটা মোবাইল কিনেতো সকলোবোৰ এন্ড্ৰইড মোবাইলতে সাগে গুগল মেপটো থাকিয়ে যায়। তো প্ৰথমৰ পৰা মোবাইলটোতে হিটো দি দিয়া হয়। তো যিবিলাকৰ নাই হিটো আপোনালোকে এপছটো ডাউনলোড কৰি ল'ব। তাৰ পিছত গুগল মেপত বহুত ফেচিলিটি দিছে ইয়াতে গুগলে বহুত মানে ঢালি দিছে ফেচিলিটি। তো সেইবিলাক ফেচিলিটি মই যদি আপোনালোক এটা ভিডিঅ'ত ক'ব যাওঁ বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো। তো মই ইয়াত দুটা বা তিনিটা ভিডিঅ'ত আপোনালোকক গুগল মেপৰ ফেচিলিটিবিলাক কৈ দিম। তো এইটো ভিডিঅ'ত জাষ্ট আপোনালোক বেছিক যিখিনি সাধাৰণতে লাগে আৰু সাধাৰণতে গুগল মেপ যিখিনি লাগে সেইখিনি কম। তো পিছৰ ভিডিঅ'বিলাক আপোনালোকক কেনেকৈ আপোনালোকে গুগল মেপত মানে আপোনালোকৰ ঘৰৰ এড্ৰেছ বা আপোনালোকে যদি দোকান বা বিজনেছ কৰে সেইটো কেনেকৈ এড কৰিব সেইবিলাকৰ কথা ক'ম। তো আজি মই ইয়াত বেছিকখিনি জাষ্ট কৈ দিব ওলাইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আপোনালোকে এনেকৈ গুগল মেপত যাব তো এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে ইয়াত পাব। গুগল মেপ কৰিব লাগিলে সাধাৰণতে নেট অন লাগে। মই নেটটো অফ কৰি দিছোঁ মানে কি মই যেতিয়া ভিডিঅ' বনাম চব মোক সেইখিনি টাইমতে খালি ফোন কৰে ভিডিঅ' বনোৱাৰ সময়ত। মই নেটটো ফ্লাইট মোড কৰি দিছিলোঁ, এতিয়া অন কৰিলোঁ। এতিয়া এইটো আপোনালোকৰ জাষ্ট আপুনি যিখিনি জেগাত আছে এইটো লোকেশ্যনটো আপোনাক ইয়াত দেখাইছে। চাওক এইখিনি জেগাত মই আছোঁ, এইখিনি ঠাইত মানে মই আছোঁ। জুম কৰি যদি চাই এইখিনিত মই আছোঁ, এইখিনি মোৰ ঘৰৰ চিন। আপোনালোকে এতিয়া ক'ত যাব? মই এখানে গাঁওখনৰ নাম আমবাৰী হয়। মই এতিয়া ধূপধাৰা বুলি যদি লিখোঁ ইয়াত ধূপধাৰা যেতিয়া লিখিম এয়া ধূপধাৰা এইখিনি আহি গ'ল। ধূপধাৰা মানে এইখন। এতিয়া ডাইৰেকশ্যনত যেতিয়া ক্লিক কৰিব কোনফালেদি যাব লাগে গোটেইখিনি ইয়াত আপোনালোকক কৈ দিব। আপুনি চাউণ্ড মানে আপোনালোক চাউণ্ড ডিটিটো অন কৰি থৈ দিব। আপোনাক মানে কৈ থাকিব আৰু কিমান দূৰ পালে কি আছে আৰু ইচ্ছা কৰিলে অফো কৰি থৈ দিব পাৰে। তো ইয়াত এনেকৈ চাওক ইয়াত মই আছোঁ, ইয়াৰ পৰা এনেকৈ যাব লাগিব। মই যাই এইখন হ'ল ধূপধাৰা মানে এইখিনি দূৰ মই অতিক্ৰম কৰিলে ধূপধাৰাখন পাম। ইয়াত আপোনালোকে এনেকৈ মাৰি দিলে পাব। তো এতিয়া ইয়াত মই গাড়ী দি যোৱাটো দেখাইছে। গাড়ী দি গ'লে এনেকৈ যাব লাগিব এইটো, আৰু বাইকেদি গ'লে কিমান সময় লাগিব সেইটো দেখাইছে। এইটো 8 কিলোমিটাৰ প্ৰায় 9 কিলোমিটাৰ হয়, 12 মিনিট লাগিব বাইকেদি গ'লে। গাড়ী দি গ'লেও 12 মিনিট লাগিব। ট্ৰেইনেদি গ'লে ট্ৰেইনটো ৰাস্তাটো ইয়াত নাই, মানে খোজকাঢ়ি বা দাউৰি গ'লে কিমান সময় লাগিব 1 ঘণ্টা 34 মিনিট লাগিব। ইয়াত দেখাই দিছে তাৰ কাৰণেও ৰাস্তা দিছে। তাৰ দাউৰি যদি যাওঁ মই এইটো ৰাস্তা দিও যাব পাৰোঁ বা এইটো এটা শ্বৰ্টকাট ৰাস্তা দেখাইছে সিদিও মই দাউৰি গ'লে যাব পাৰোঁ। তো এনেকৈ যদি ষ্টাৰ্ট যেতিয়া মাৰি দিব আপোনাক একদম প্ৰথমৰ পৰা এনেকৈ ৱৰ্কআউট কিংকৈ ক'ত কোনফালে যাব লাগিব সেইটো একদম ডাইৰেক্ট দেখাই দিয়ে। যেতিয়া আপোনালোকে চাউণ্ডটো অন কৰোঁতে আপোনালোকক কৈও থাকিব কি পাইছে, আপোনালোকৰ আগত কিবা আছে নেকি এইবিলাক গত ডাইৰেকশ্যন দি থাকিব। তো এতিয়া ইচ্ছা কৰিলে অন কৰিব পাৰে, ইচ্ছা কৰিলে অফো কৰি দিব পাৰে। তো এনেকৈ আপোনালোকেতো গুগল মেপখন অন কৰাৰ লগে লগে জাষ্ট ইয়াত য'ত যায় ইয়াত আপোনাৰ লোকেশ্যনটো জাষ্ট টাইপ কৰি দিলেই হ'ল এতিয়া। আৰু তো যি আৰু মাৰে য'ত যাব খোজে, গুৱাহাটীত যাব খোজে গুৱাহাটীত মাৰক, বা পাণবজাৰ যাব খোজে পাণবজাৰ মাৰক। এনেকৈ য'ত যাব খোজে জাষ্ট এনেকৈ ক্লিক কৰি দিলেই হ'ল। ক্লিক কৰি দি পূৰা আপোনাৰ পৰা একদম জাষ্ট একদম তো পাণবজাৰ যাব লাগিলে আৰু ক'ত খোজকাঢ়ি যাব, গাড়ীতে যাব। তো গাড়ীটো আৰু এইটো আপোনালোকৰ লোকেশ্যনটো ডাইৰেক্ট দেখাই দিব। এনেকৈ যাব পাৰিব। তাৰপিছত গুগল মেপত আপোনালোকে এইটোতো মেপ আপোনালোকে ছেটেলাইটৰ যোগে গুগল মেপত আপোনালোকে এইটো কৰিব পাৰে। তো ছেটেলাইট যেতিয়া এইটো আপোনালোকে তলৰ পৰা চাওক চৰি এইটো ছেটেলাইট বুলি এটা অপশ্যনে আছে ইয়াত ভালকৈ যদি চাই এইটো তলত এইটো দেখিছে না, এইটো ছেটেলাইট বুলি এটা অপশ্যন আছে। তাত যেতিয়া যায় এনেকুৱা এটা ইণ্টাৰফেচ মুকলি হয়। তো আপোনালোকে এতিয়া ছেটেলাইটৰ যোগেদিও আপোনালোকে চাব পাৰে আপুনি থকা ঠাইখন ইখন। ইয়াত আপোনালোকে ধূপধাৰাই মাৰিলোঁ, মই ধূপধাৰা যেতিয়া মাৰিব পূৰা একদম ডাইৰেকশ্যনটো দেখাই দিয়ে। আপোনালোকে এনেকৈ যেতিয়া ক্লিক কৰিব একদম আপোনাৰ ঘৰৰ মানে আপোনালোকৰ ঘৰটোও আপোনালোকে ইয়াত চাব পাৰিব। মই এইখিনি ঠাইত আছোঁ, এইটো মোৰ ঘৰটো একদম ঘৰৰ চোতালত মই কোনখিনি জেগাত আছোঁ, এইটো ঘৰত মই আছোঁ। এই ঘৰটো একদম পূৰা দেখাই দিছে। কেনেকৈ দেখাই দিব আপোনালোকে কিমান দূৰ খোজকাঢ়ি এইটো ৰাস্তা দি মই ওলাই আহিব লাগিব একদম গোটেইখিনি মুঠতে ইয়াত দেখাই দিয়ে। ছেটেলাইটতো আপোনালোকে ক্লিক কৰি চাব পাৰিব। তো এনেকৈ ষ্টাৰ্ট মাৰিলে আপোনালোকে যাব পাৰিব। তো সেইখিনি ইয়াত আপোনালোকে ইচ্ছা কৰিলে যেনেকৈ চাউণ্ডটো অন কৰি দিব পাৰে। আৰু দুটামান ফিচাৰ ইয়াত মই আপোনালোকক কৈ দিছোঁ। তো ইয়ৰ প্লেছটোত কি আছে
আপোনালোকে য'তে নাযাওক কিয় ইয়াত মই হোমটো আমাৰ ঘৰটো মানে সেট কৰি থৈ দিছোঁ এইটো আমাৰ ঘৰ আপোনালোকে য'তে নাযাওক কিয় বাছ আপোনাৰ ঘৰটো সাৰ্চ কৰি আৰু আহিব নালাগে আপুনি যদি বেলেগ এটা জায়গাত গুচি গ'ল তাৰপৰা আপোনালোকৰ ঘৰটো আহিব লাগে তো আপোনালোকে আৰু বেলেগকৈ আপোনালোকৰ ঘৰৰ নাম সাৰ্চ কৰি বা ধূপধাৰা বা আমবাৰী এনেকৈ যে আপোনাৰ যিয়ে ঘৰৰ নাম সেনেকৈ সাৰ্চ কৰিব নালাগে ইয়াত আপোনালোকে ইউৰ পেজত এনেকৈ গ'লে হ'ল আপোনালোকে ইয়াত নাম চাম লিখি থ'লে হ'ল আপোনালোকৰ লোকেশ্যনখিনি লিখি থ'লে হ'ল আপোনালোকৰ ঘৰৰ কিবা ঠাইৰ নামখিনি তো ডাইৰেক্ট গ'লে ডাইৰেকশ্যন দিলে আপোনালোকে য'তে নাথাকক কিয় আপোনাৰ ঘৰকলৈকে মানে একদম দেখাই দিব আৰু চিন এনেকৈ মেপত এনেকৈ আপোনালোকে ছেট কৰি থৈ দিব পাৰে তাৰপিছত এইবিলাক অলপ তাৰপাছে আপোনালোকে তো লোকেশ্যন শ্বেয়াৰো কৰিব পাৰে আপোনালোকৰ থকা ঠাইখিনিতো হোৱাটছআপতো কিছু ফেচাৰ্ছ আছে মই আগৰ ভিডিঅ'ত কৈ দিছিলোঁ হোৱাটছআপত কেনেকৈ এইটো কৰিব পাৰি তো হোৱাটছআপতো কৰিব পাৰে আপোনালোকে ইয়াত ফেচবুকতো এইটো আপোনালোকে লিংক শ্বেয়াৰ কৰিব পাৰে তো ইয়াত এনেকৈ লোকেশ্যন শ্বেয়াৰিং বুলি মাৰি গেট ষ্টাৰ্ট ইয়াতে মেছেজত গৈ পেলাই বাছ আপোনালোকে তাত শ্বেয়াৰ কৰি দিলেই হ'ল এনেকৈ মেছেজত যাক শ্বেয়াৰ কৰিব খোজে আৰু এনেকৈ শ্বেয়াৰ কৰিব তো এইটো সাধাৰণতে প্ৰয়োজন নহয় এইটো বাদ দিলোঁ বাৰু তো ট্ৰেফিক এই ট্ৰেফিকত যেতিয়া ক্লিক কৰিব আপুনি আপোনালোকৰ ঘৰৰ পৰা যিটো ছাইড আপোনালোকে যাব যদি মাজত ট্ৰেফিক আছে এইটো এয়া কমলা ৰঙৰ যিটো চিন দেখিছে মানে এইখিনি জেগাত ট্ৰেফিক আছে মানে সেইটো আপোনালোকক চিন দেখুৱাই দিওঁ মাজে মাজে য'তে নাযাওক কিয় তো আগতে আপোনালোকে গম পাব ক'ত ট্ৰেফিক আছে সেই হিচাপে আপোনালোকে বেলেগ ৰাস্তা দিও যাব পাৰে বা আপোনালোকে যেনেকৈ সুবিধা হয় সেইটো আপোনালোকে কৰিব বা এইখিনি জেগাত বহুত ট্ৰেফিক আছে তো অলপ লাহে লাহে যাব পাৰে তো বেলেগ ৰাস্তা আছে যদি বেলেগেও যাব পাৰে সেইটো ইয়াত ট্ৰেফিকত আপোনালোকে দেখাব তো ট্ৰেইনেৰে যদি যায় কেনেকৈ যাব লাগিব সেইটোও দেখাই দিয়ে ইয়াতে তো সেইটো আৰু কিছুমান ইয়াত টাৰ্ফ ঠিক আছে তো আপোনালোকে কেনেকৈ ছেট কৰে আপোনালোকৰ ঘৰৰ এড্ৰেছ এইখিনি সেইটো মই পিছৰ ভিডিঅ'ত বাৰু জনাই দিম এইটো জাষ্ট আপোনালোকৰ এটা মানে আপোনালোকে ফাৰ্ষ্ট আপোনালোকে যেতিয়া গুগল মেপখন অন কৰিব তাৰ বেছিকখিনি আপোনালোকক ক'লোঁ নেক্সট ভিডিঅ'ত সেইবিলাকৰ কথা আপোনালোকক ক'ম আৰু কি ছেটিংছ আছে তাৰ বিষয়ে আপোনালোকক ক'ম তো এইটো ভিডিঅ'ত এইখিনিয়ে গাইছ যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অনাগততে মই যিবিলাক ভিডিঅ' বনাওঁ তাৰ কাৰণে আপোনালোকে যাতে আগতে চাব পাৰে বেল আইকনটো প্ৰেছ কৰি দিব তো গাইছ আজিৰ কাৰণে এইখিনি